মই উপকূল ভ্ৰমণ মোৰ ইউটিউব চেনেল আছামিজ ক্ৰেজি বুলি আপোনাক স্বাগতম জনালোঁ। গাইজ, আমি এটা ছিংগাৰৰ প্ৰগ্ৰাম হওক, এখন বিয়াত হওক, এখন সভাত হওক গ'লে আমি কি শুনো? বিশেষকৈ চাউণ্ড শুনো। যোনটো চাউণ্ড আমাৰ কাণত পৰে, কিছুমানৰ বেছি হাই চাউণ্ড হয়, কিছুমানৰ বেছি বহুত কম চাউণ্ড হয়। বাট এই চাউণ্ডবোৰ কিহৰ পৰা শুনো? আমি বক্সৰ পৰা শুনো, ডিজে বক্সৰ পৰা, যোনটো 10,000ৰ পৰা 1 লাখ 1.5 লাখ তাতকৈ বেছি পৰ্যন্ত দাম হ'ব পাৰে। কিন্তু সেই বক্সটোৰ ভিতৰত কি থাকিব পাৰে যোনটো কাৰণে ইমান প্ৰাইচ লয়, আৰু কি থাকিব পাৰে যোনটো কাৰণে আমি চাউণ্ডটো কাণত পৰে? গতিকে সেইটোকে যদি আমি খুলি চাওঁ কি থাকিব পাৰে, তেনে কেনেকুৱা লাগিব? আহক গাইজ, ষ্টাৰ্ট কৰোঁ। হে গাইজ, আহি গ'ল আমাৰ ওচৰত। আহক আমি ট্ৰাই কৰোঁ। ইয়াৰ দ্বাৰা আমি নুখোলোঁ, এইটো আমি ভালকৈ কেনেকৈ খুলিব পাৰোঁ এইটো ট্ৰাই কৰোঁ। আহক গাইজ, এতিয়া আমি বক্সটো খুলিম। আহক গাইজ, বহুত ওজন হয় বক্সটো। কি থাকিব পাৰে এনেকৈ ইয়াৰ ভিতৰত চাওঁ, আহকচোন। এইটো আছে আমাৰ ধৰক স্পীকাৰ, বাট এইটো কি হয়তো নিশ্চয় টুইটাৰ হ'ব পাৰে, নাজানো। কিন্তু খুলি চাওঁ আহক ভিতৰত কি কিনো থাকে। আমি ৰেডি গাইজ, আপোনালোকে চাব। যদি চাওঁ আপোনালোকৰ কাৰণে বক্সটো মই খুলিব লৈছোঁ, গতিকে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এটা মনত ৰাখিব, আপোনালোকৰ কোনোবা যদি ফ্ৰেণ্ড বা কোনো ধৰণৰ লগৰ আছে যিবোৰ ইলেক্ট্ৰনিক বস্তুবিলাক ভাল পায়, তেওঁক শ্বেয়াৰ কৰিব ভিডিঅ'টো। আহক আমি খোলোঁ। অলৰেডি গোটেইটো খুলি দিলোঁ। খুলি দিওঁতে পালোঁ এইটো যোনটোৰ পৰা আমি চাউণ্ড শুনো, স্পীকাৰ বুলি কওঁ, লাউড স্পীকাৰ। চ' আৰু এটা পালোঁ এইটো টুইটাৰ, যাৰ দ্বাৰা আমি ধৰক যোনটো চাউণ্ড বহুত দূৰলৈ যায়, টুইটাৰ বুলি কোৱা হয় সম্ভৱ। সেইটো পালোঁ আমি। লগত পালোঁ এখন গিলখন, যাৰ পৰা খুলিছিলোঁ। চ' এইখিনি নট পালোঁ। আৰু এইটো হ'ল আপোনাৰ কেচিংটো, যোনটো প্লাষ্টিকৰ হয়, ফাইবাৰৰ। বাকী এইবিলাক কানেকশ্যন থাকে। আৰু বেক চাইডে হয়তো পিনবিলাক কানেকশ্যন কৰিব পৰা কিছুমান ছিষ্টেম দিছে, মই চালোঁ। কিন্তু চাওক আপোনালোকে, চাওক যোনবোৰ পিনবোৰ কানেকশ্যন কৰিব পাৰে এইবোৰ কানেকশ্যন দিছে। চ' বস্তুখিনি গোটেইখিনি দীঘল অলৰেডি আপোনালোকক। যোনটো আহুজাৰ বক্স, গতিকে চালোঁ কিমান ৱাটৰ কি কথা নাজানো, কিন্তু এইটো বৰ্তমান পেচিভ হয়, যোনটোক আমি কাৰেণ্ট দিলেহে বস্তু চলিব। গতিকে গম পোৱা গ'লে ইয়াৰ পৰা কি কি বস্তু থাকে। গাইজ, যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো, তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে যিমান পাৰে শ্বেয়াৰ কৰিব। থেংক ইউ।